যিহেতু তেখেতক মানে শিশুশিল্পী তেখেতক আমি বিদায় দিব লাগিব। আমি তেখেতক বিদায় দিয়াৰ আগতে কদম কাকচাৰী হুচুৰৰ সংঘৰ বসন্ত উৎসৱ 2018 ভৰপৰা অকণমান সামান্য উপহাৰ মৰম আৰু চেনেহ যাচিব বিচাৰিছোঁ। তেখেতক এটি মৰমৰ টুকুৰা আগবঢ়াব কদম কাকচাৰী হুচুৰৰ সংঘৰ বসন্ত খবৰ সম্মানীয় কোষাধ্যক্ষ চৌধাৰ ৰাণা বাবুদেৱে আমি ৰাহুল বৰুৱাক এই উপহাৰৰ টুকুৰাটি গ্ৰহণ কৰিবৰ বাবে বিনম্ৰ অনুৰোধ জনাইছোঁ। এয়া লগতে আমি ৰাহুল বৰুৱাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, কামনা কৰিছোঁ। অনাগত ভৱিষ্যত দিনত ৰাহুল বৰুৱা পুনৰ আমি উজ্জ্বল সংঘৰ এই মঞ্চত লগ পোৱাৰ কামনা কৰিছোঁ। গীতৰ হৈ সন্তুষ্ট হৈ কুশল ৰাজখোৱাই বাবদ 500 টকা পুনৰবাৰ যাত্ৰীয়ে লাভ বিচাৰিছে। সকলোৰে জোৰদাৰ হাত তালি কুশল ৰাষ্ট্ৰ আৰু আমাৰ হিন্দু জাতি অঞ্চলৰ সন্মান কৰিছোঁ। এয়া কুশল স্বামী কুশল ৰাষ্ট্ৰ আমাৰ সকলোৰে শিল্পী জান দুহেজাৰ এটি মৰমৰ উপহাৰ পাইছে। আমি পুনৰবাৰ চৰটো বাবে কুমাৰ বিপ্লৱ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ।